গছডালৰ নাম কি কওকচোন? পাৰ বাইক 100 টকাকে। ইমান ধাৰ পানী ক'ত নামিছা? উঠিয়া উঠিয়া চাওক ৰাতিপুৱা 6:22 হৈছে। তো গুড মৰ্ণিং এভৰিৱান। মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু মাই চেনেল, ইউটিউব চেনেল। চ' আজিৰ ভিডিঅ'টো অলপ ধামাকা হ'বলৈ গৈ আছে, কাৰণ আমি গৈ আছোঁ আজি অলপ লক্ষ্য লৈ কিনে বেলেগ এটা জেগাত গৈ আছোঁ। ভূটান বৰ্ডাৰত গৈ আছোঁ, মানে অসম আৰু ভূটান সীমান্তত যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব ক'ত যাম। ৰাতিপুৱা বৰষুণ দিছিলে, ভাবিছিলোঁ যাব পাৰিম নে নাই, কিন্তু বৰুণ দেৱতাই কৃপা কৰিলে, অলপ তুলসী পানী ছটিওৱাৰ দৰে অলপ বৰষুণটো দিলে, বেছিকৈ নিদিলে। এতিয়া বতৰটো ভাল কৰিছে, ৰ'দটো ওলাইছে অলপ অলপ। গৈ আছোঁ সৰলপাৰা আছে, চিৰাং ডিষ্ট্ৰিক্ট দেখুৱাই আছে ভূটান বৰ্ডাৰত। আগতে গৈছোঁ, দুবাৰ গৈছোঁ মই, কিন্তু ভিডিঅ' বনোৱা হোৱা নাছিলে। তো আজি মোৰ সৰলপাৰাত ফাৰ্ষ্ট ব্লগ হ'ব আজি। আপোনালোকে ভিডিঅ'টো চাই থাকক, ব্লগ আজি পূৰা ধামাকা হ'ব। কৃষ্ণাই পালোঁ। আৰু কোনোবা যাব নেকি? বন্ধু খাস ভাই। ভাই ভাত চাত খাই লৈছে না নাই? হা চিন্তা কৰিব নালাগে, বেগত পূৰা খানা লৈ লৈছোঁ। 3জন পিছত থাকি গ'ল, সিহঁতক ৰখি আছোঁ। তাৰমানে এজনৰ অসুবিধা হৈ আছিলে কিবা, তো সিহঁতে আহি আছে। অলপমান আমি দুজন অলপমান ইয়াতে অলপ ধুনীয়া এটা নাৰ্চাৰী এটা দেখিলোঁ, বাৰাই নাৰ্চাৰী। আৰু ইয়াতে ধুনীয়াকৈ হাতী বনোৱা আছে, জিচাছ খ্ৰীষ্ট আছে। তো ইয়াতে দুখনমান ফটো উঠি যাওঁ বুলি ভাবিছোঁ। আগত আছে ব্ৰহ্মপুত্ৰ নদী, নৰনাৰায়ণ সেতু, আৰু তাৰ আগতে চাওক কি ধুনীয়া সুন্দৰ নজাৰা। আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা 3য়খন দলং, নৰনাৰায়ণ সেতু, মাইতি ব্ৰহ্মপুত্ৰ। কিমান ডাঙৰ নদী এইখন, তিব্বতৰ পৰা আহি একদম অৰুণাচল হৈ, অসম হৈ কিনে একদম বাংলাদেশ হৈ একদম ভাৰত মহাসাগৰত লগ লাগিছে। এয়া বঙাইগাঁও চহৰ এণ্ট্ৰি কৰি দিলোঁ, আৰু এই বঙাইগাঁও চহৰৰ পৰা মোৰ বন্ধু এজন যাব আমাৰ লগত। ৰাতিপুৱা 10 বজাৰ বঙাইগাঁও চহৰ, আৰু দোকান পোহাৰবোৰ চব বন্ধ আছে। আজি ছানডে বন্ধ থাকে চাগে, সেইটো গম নাপাওঁ। আৰু সন্মুখত আছে বঙাইগাঁও ফ্লাইঅভাৰটোৰ নাম কি নাম গম নাপাওঁ বাৰু, কিন্তু বঙাইগাঁও ফ্লাইঅভাৰ বুলি গম পাওঁ মই। বঙাইগাঁও ফ্লাইঅভাৰটো পূৰা এনেকৈ টাৰ্ণ হৈ গৈছে, এইটো পূৰা ইউ টাৰ্ণ। এয়া বঙাইগাঁও ফ্লাইঅভাৰ। আৰু ফ্লাইঅভাৰ এনেকুৱা টাৰ্ণিঙত বাইক চলাই ভাল লাগে। আৰু এইটো এটা মস্ত এটা ঘড়ী আছে, এইটো ইয়াতে ক্লক টাৱাৰ নেকি, এইটো ক্লক টাৱাৰ চাগে। এই স্পীড ব্ৰেকাৰবোৰে পাৰেচান কৰি দিয়ে। নীলা ৰঙৰ বাছৰ সন্মুখত থকা বুলি কৈছে। নীলা ৰঙৰ বাছ, এইটো নীলা ৰঙৰ বাছ। আৰু এই নীলা ৰঙৰ বাছৰ সন্মুখত এখন হোটেলো আহিছে। মহাপুৰুষ গামচা থামচা লৈ পূৰা এইটো ভালকৈ চিনাকি কৰাই দিম অলপ পিছত। ইয়াতে বহুত ৰ'দ আছে। এই ৰাস্তাটো ভূটানত যায় না? এইটো ৰাস্তাৰে ভূটানত যাব পাৰি। আপোনালোকে যদি আহে ইপিনেদি ভূটান শ্বৰ্টকাট মাৰিব পাৰিব। কিন্তু আজি ভূটান নাযাওঁ, আজি গৈ আছোঁ আমি সৰলপাৰা, ভূটান বৰ্ডাৰ যাম। বাথু খেৰাই ফেমিলি ৰিজৰ্ট, ইয়াতে আহোঁতে সোমাম, কাৰণ ইয়াতে ডাঙৰ এটা প্ৰগ্ৰাম আছে আজি। ছেটাৰডে, এভৰি ছেটাৰডে আৰু ছানডে প্ৰগ্ৰাম হয় বোলে ইয়াতে। আজি ফ্ৰী এণ্ট্ৰি আছে। তো সৰলপাৰাৰ পৰা ৰিটাৰ্ণ নহওঁতে আমি ইয়াতে সোমাবলৈ চেষ্টা কৰিম, অলপ ৰিজৰ্টটো এক্সপ্ল'ৰ কৰিম, আৰু কেনেকুৱা প্ৰগ্ৰাম হয় সেইবিলাক আমি চাম।
ডাঙৰ নদী, কি নদী এইটো? চম্পা, এইটো চম্পা নদী হয়। খুব সুন্দৰ নদী আৰু পানীটো খুব নীলা নীলা একদম চাফা পানী, ভূটানৰ পৰাই আহিছে। এয়া আমি সৰলপাৰাৰ গেট পাই গ'লোঁ। ৱেলকাম টু উল্টা পানী লিখা আছে আৰু সৰলপাৰা ব্ৰেকেটত মানে সৰলপাৰা আন এটা নাম উল্টা পানী, আগতে আছিলে উল্টা পানী, আজিকালি সৰলপাৰা নাম দি দিছে, নতুন টুৰিষ্ট প্লেচ। তো এতিয়া সোমাই গ'লোঁ আমি সৰলপাৰা যোৱা একদম অফিচিয়েলি, এইটো ফৰেষ্ট অফিচ হয় আৰু এইটো এটা বম ডাঙৰ এটা জংঘল, এইটো কিবা অভয়াৰণ্য নাইবা নেশ্যনেল পাৰ্ক হ'ব এইটো। আৰু এই সোমোৱাৰ লগে লগে যিটো ৰাস্তা পালোঁ, টায়াৰ খাই দিব ৰে। জেচিবি চলোৱা জেগা, ট্ৰেক্টৰ চলোৱা জেগা এইবোৰ। কি ৰাস্তা বেয়া। কোমৰ বিষ থকা মানুহ আহিব নালাগে, কোমৰ বিষ থকা মানুহ আহিব নালাগে, নহ'লে কঁকাল ভাঙি যাব পাৰে। কমচে কম 25 কিলোমিটাৰমান আহিলোঁ চাগে, 20-25 কিলোমিটাৰমান আহিলোঁ। আধা ঘণ্টা ওচৰত চলে। অঁ, আৰু মানে এই 10-20 তেনেকুৱা, মেক্সিমাম স্পীড 20 তেনেকুৱা ল'ব পাৰি আছোঁ। স্পীডত যাব নোৱাৰি, এনেকুৱা বেয়া ৰাস্তা মানে। ৰাস্তা কেনেকুৱা? অঁ, এই দোস্তি চোৰেগে। আমি এইখিনি উল্টা পানী আহি পালোঁ আৰু এইটো মই মনেষ্ট্ৰী বুলি ভাবি আছিলোঁ, এইটো মনেষ্ট্ৰী নহয়, এইটো জয়গুৰু মন্দিৰ। এইটো ওম লিখা আছে, খুব সুন্দৰ মন্দিৰ, ডিজাইনটো তাৰমানে মনেষ্ট্ৰী টাইপৰ বনাইছে। ভাই क्या रास्ता है, क्या रास्ता है भाई। কালি কিন্তু মই কিলা মালিক চৰকাৰে ফিজিঅ'থেৰাপি যাব লাগিব, কিন্তু গম পাইছোঁ মই। কালি ফিজিঅ'থেৰাপি যাবি না? हल्के है, हल्के से उड़ के जाते हैं, हल्का उड़ के, हेवी हेवी, फिर भी उड़ के जा रहा है भाई ये। अरे उड़ने के लिए हमारा कमर दर्द हो रहा है भैया। কি খায়, কি খায় এইবিলাক? হা, তেতিয়া চিনাকি কৰি দিয়া নাছিলোঁ। মোৰ গুৱাহাটীত যেতিয়া পঢ়িছিলোঁ, কলেজীয়া জীৱনৰ একদম খাচ আছিল। আমি পিছত হেৰি হৈ গ'ল না, কান্দা কৰিছিলোঁ অলপ। আৰু মই যেতিয়া গুৱাহাটীত ফাৰ্ষ্ট টাইম গৈছিলোঁ, গুৱাহাটীতো মই চিনি পোৱা নাছিলোঁ। গোটেই গুৱাহাটী আমি এদিন ঘূৰিছিলোঁ, মনত আছে? দিৱালীত, দিৱালীত গোটেই গুৱাহাটী যে ঘূৰিছিলোঁ আমি। এই মানে ইয়াৰে অলপ লোকেলটো, সেইটোৰ কাৰণে আমি ইয়াক লৈ আহিছোঁ। ইহঁত দুজনে পুৰা একদম খাই আছে। 32 কিলোমিটাৰমান আহিলোঁ এনেকুৱা, কেঁচা ৰাস্তা, অলপো মানে শান্তি নাই। ফাইনেলি এতিয়া অলপমান আগৰ পৰা ভাল ৰাস্তা পাম। পালোঁ। আৰু এইটো ৰাস্তাৰে গৈছে সৰলপাৰা, আমি য'ত গৈ আছোঁ, আৰু এইটো ৰাস্তাৰে চিধা গ'লে আমি পাম ভূটান। এইপিনেদি ডাইৰেক্ট ভূটান যাব পাৰি। আৰু এতিয়া ফাইনেলি ভাল ৰাস্তা পালোঁ, ধুনীয়া ৰাস্তা পালোঁ। ইমান ধুনীয়া সুন্দৰ নাজাৰা, ইমান ধুনীয়া ধুনীয়া গছ। আৰু গাইজ, এই গছডালৰ নাম কি কওকচোন, কওক। এইটো পাত নোহোৱা গছ, কি বা? আৰু এইটো হৈছে সৰলপাৰা মাৰ্কেট। এতিয়া আমি যাব লাগিব ৰাইট, আৰু চাওক এয়া সৰলপাৰা মাৰ্কেট, খুব সুন্দৰ মাৰ্কেট, কিবা এটা ভাল লাগিছে কিন্তু মাৰ্কেটটো। আৰু ৰাস্তাটো পেহৰ ব্লক পাৰৰ ৰাস্তা, ধুনীয়া, খুব সুন্দৰ মনেষ্ট্ৰী এটা বাৰু, জিয়াংচা কিবা আছে, মই নাজানো নামটো। খুব সুন্দৰ মনেষ্ট্ৰী হয় এইটো, খুব ধুনীয়া, কালাৰফুল। আৰু সৰলপাৰা পিকনিক স্পট। তো আমি ইপিনেদি গ'লে অলপ আগত সৰলপাৰা পিকনিক স্পট পাম, আৰু লগতে ৰিভাৰ ছাইডেও পাম। ৰিভাৰ ছাইডটোও পিকনিক স্পট হয় না, নেচাৰেল বিউটি। আমি চিধা যাম নেকি? নহয়, আমি ৰাইট চাইডত যাম, সেইটো মই জানো। চাওক, এইটোৱে হৈছে সৌন্দৰ্যতা, প্ৰকৃতিৰ সৌন্দৰ্যতা। এয়াই ঠিক আছে, ইয়াত আছে বাৰাই বাই, ৱেলকাম টু আদৰ্শ সৰলপাৰা পিকনিক স্পট। আৰু ইয়াতে আমি দিব লাগিব বাইকৰ ফিজ, 3খন বাইকৰ 300 টকা, মানে পাৰ বাইক 100 টকাকৈ। এয়া হৈছে সৰলপাৰা, আৰু চাওক সেইপিনে চাইডেৰে ধুনীয়া একদম নিজৰা বৈ গৈছে। আমি তাতে গা ধুব লাগিব, অলপ ভাল এটা জেগা আমি বাছি উলিয়াম। আৰু আগত মানুহ ভিৰ আছে, বহুত টুৰিষ্ট আহিছে। এইটো নতুনকৈ বনাইছে চাগে, আই লাভ সৰলপাৰা। এইটো চাওক,
আই লাভ সৰলপাৰা ইয়াতে ফটো উঠিব লাগিব চাওক এইপিনে হোটেলো আছে ধুনীয়া খোৱা লোৱাৰ কাৰণে একো টেনশ্যন নাই আৰু এয়া ক'ব গ'লে মানে ল'ৰা মানুহ কাৰণে টাকনা আছে এইটো চাওক কি ধুনীয়াকৈ সুন্দৰ কেম্পিং কৰিব পাৰে ৱাও ধুনীয়া আহি পালো গাইজ ফাইনেলি আহি পালো সৰলপাৰা আৰু এয়াই হৈছে সৰলপাৰা আৰু চাওক কি ধুনীয়া সুন্দৰ নাজাৰা সুন্দৰ নিজৰা বৈ আহিছে একদম সুদূৰ ভূটানৰ পৰা আহিছে আৰু সেই সিটো চাইডত ভূটানৰ ঘৰো দেখিবলৈ পাইছো মই আৰু ইয়াতে ধুনীয়াকৈ মানুহবোৰ কিছুমানে ছাতি লৈ টেণ্ট চেণ্ট লৈ কিনে ধুনীয়াকৈ এনজয় কৰি আছে আৰু আমি ইয়াতে গা ধুম আমি এই দস্তি গা ধুৱা নাই গা ধুব লাগিব কিন্তু গামোচা লৈ আহিছে গা ধুব লাগিব পানীটো মানে এনেকুৱা ক্ৰিষ্টেল ক্লিয়াৰ মানে পাথৰ দেখা পাই আছো কিন্তু পাথৰটো বহুত তলত আছে কমচে কম 1 কমৰমান হ'ব চাগে 1 কঁকাল হ'ব চ' আৰু খুব সুন্দৰ আৰু ইয়াতে ইমান ডেঞ্জাৰো নহয় যে এনেকৈ ভাহি গৈ কিনে বহুত দূৰত উটুৱাই লৈ যাব তেনেকুৱা ডেঞ্জাৰ নাই তো চাইডে মানুহ আছে দেখিবলৈ পাইছে আপোনালোকে গা ধুব পুৰা ৰেডি হাফ পেণ্ট পিন্ধি আহিছে ভিতৰতে পুৰা গা ধুবি না খাই লো গা ধুবি না চলা খুল নাংগা हो भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी ধুনীয়া লাগিব ইয়াতে গা ধুই ধুনীয়া লাগিব ইমান ধাৰ পানী ক'ত নামিছা উঠিয়া ইয়াতে ডুবি যাবি বে তো নামি আহিলো আমি এতিয়া গা ধুম গিলু পুৰি পানী লৈ যাবে অলপমান লাঞ্চ কৰি আছো সৰু সুৰা লাঞ্চ আহাৰ গ্ৰহণ কৰি আছো ভাই কি খাইছা ভাই আমি খালো কণী আৰু ডিমা কণী মানে ডিমা এক নহলে কি কণী আৰু খালো ব্ৰেড আৰু কণী আন কেইটা আছে এতিয়া পানী পাৰ হৈ কিনে আমি সিটো পাৰত যাম কিন্তু ইমান ধাৰ বাগৰি গ'লে চেচ আৰু কাৰণ এবাৰ বাগৰি গৈছোঁ এবাৰ বাগৰি যাওঁতে মোবাইলটো মোৰ পানী সোমাই গৈছিলে পানী সোমাই যাওঁতে মোৰ মোবাইলটোৱে অফ হৈ গৈছিলে তো এতিয়া আৰু এটা হাতত মোবাইল আছে এইটো আৰু আইফোন এইটো পৰিলেও একো নহয় অৱশ্যে পানী ভিজাই দিওঁ নেকি য'ত গা ধুই আছিলোঁ সেইখিনি জাষ্ট সৰু জেগা কিন্তু এইখিনি চাওক কেনেকুৱা ধাৰ কিন্তু মই ইয়াত নানামো কাৰণ মই সাঁতুৰিব নাজানো চেফটি ফাৰ্ষ্ট সেইটো মোৰ লগ হয় সি সাঁতুৰিব জানে সেইটোৰ কাৰণে সেইটো চাইডত গৈছে চাওক কেনেকুৱা ক'ত লৈ যায় লগে লগে জাগা কেনেকুৱা লাগিছে মজা ভাই একদম মজা আৰু আহিবি নে নাহিবি আৰে আল্টিমেট আৰু আহিম আমি সদায় আহি থাকিম এই সৰলপাৰাৰ আমাৰ যিটো নিচা হৈ গৈছে সৰলপাৰাৰ নিচাটো আমাৰ কেতিয়াও শেষ নহয় কাৰণ এনেকুৱা প্ৰকৃতিৰ যিটো মনোমোহা দৃশ্য আৰু এনেকুৱা নিজৰা যিটো গা ধুব পাই আমি যিটো সুখ পাইছোঁ শান্তি পাইছোঁ সেই শান্তিটো আমি ক'তো বিচাৰি নাপাওঁ সেইটো কাৰণে মই সৰলপাৰা আহি থাকোঁ আৰু সৰলপাৰা আহিয়ে থাকিম আৰু আপোনালোকে আহক আৰু ধুনীয়া চাওক কি ধুনীয়া সুন্দৰ চাৰিওপিনে টেণ্ট চেণ্ট লগাই কেনে পুৰা একদম গা ধুই আছে যোনে সাঁতুৰিব জানে সিহঁতে ইপিনে গা ধুব পাৰে ইচ্ছা কৰিলে যেনেকৈ সেই সিটো চাইডত গা ধুই আছে আৰু যোনে সাঁতুৰিব নাজানে সেই সিটো চাইডত সিহঁতৰ নিচিনাকৈ গা ধুই থাকিব পাৰে একদম পানীৰ মাজত সিহঁতে টেণ্ট লগাই লৈছে ধুনীয়া ৱাও আৰু এইবোৰ চাওক কি ধুনীয়া টেণ্ট मजा आया ইয়াৰ পৰা যাবলৈ ওলালোঁ কাৰণ বেলিটো সিপিনে চাওক ডুবু হৈছে আৰু
এন্ধাৰ নহওঁতে আমি এই জংঘলটো যিটো জংঘল আমি পাৰ কৰি আহিছিলোঁ সেই জংঘলটো আমি পাৰ কৰিব লাগিব কাৰণ সেই জংঘলটোত বহুত মানে বনৰীয়া জীৱ জন্তু ওলায় তো সেইটোৰ কাৰণে আমি এন্ধাৰ নহওঁতে আমি এই বঙাইগাঁও টাউনটো পাব লাগিব তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে वो सब्सक्राइब का बटन है ना उसको हिट करो कहानी ख़त्म देखो मत जल्दी से करो सब्सक्राइब